হেল্ল' গাইজ, আপুনিও বিচাৰে নেকি আপুনি যেতিয়া কোনোবা কল কৰে তেতিয়া আপোনাৰ ফটোখন তেওঁৰ মোবাইলত ভাহি উঠিব এনেকুৱাকে স্ক্ৰীনত দেখুৱাৰ দৰে। চ' এইটো আপুনি কেনেকৈ কৰিব তাৰ আগতে মোক ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে ভিডিঅ'টো হেৰাই নাযায়। চ' গাইজ, ছেটিংছটো কৰাৰ কাৰণে আপোনালোকে জাষ্ট আপোনাৰ মোবাইলত থকা ডায়াল পেডত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ওপৰত চাবচোন থ্ৰী ডট বুলি দিয়া এটা অপশ্যন দিয়া আছে। জাষ্ট থ্ৰী ডটত ক্লিক কৰিব, তাৰপিছত ছেটিংছত ক্লিক কৰিব। ছেটিংছত ক্লিক কৰাৰ পিছত অকণমান স্ক্ৰল কৰিলে তলফালে দেখা পাব যে কলিং কাৰ্ড বুলি এটা অপশ্যন দিয়া আছে। চ' জাষ্ট কলিং কাৰ্ডত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ওপৰত দিয়া আছে চাওকচোন, হাউ ইউ উইল এপিয়াৰ টু আদাৰ্ছ ৱেন মেকিং অৰ ৰিচিভিং কলছ। চ' এইটোত আপুনি জাষ্ট ক্ৰিয়েট অপশ্যনত ক্লিক কৰিব। ক্ৰিয়েটত ক্লিক কৰাৰ পিছত আপোনাৰ জিমেইল ইয়াত শ্ব' হ'ব। তাৰপিছত আপুনি কণ্টিনিউ আপোনাৰ জিমেইলত তাত কণ্টিনিউ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ খোল খাব। তাৰপিছত আপুনি আপোনাৰ গেলেৰী, ইয়াত গেলেৰী বুলি এটা অপশ্যন আছে। গেলেৰীত ক্লিক কৰি আপোনাৰ পচন্দৰ ফটোখন আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰে। চ' এক্সাম্পল হিচাপে মই এইখন ফটো লৈছোঁ, তো এইখন ফটো মই ইয়াত ছেট কৰিম। তাৰপিছত মই ডান কৰি দিলোঁ। ডান কৰি দিয়াৰ পিছত ফটোখন আপুনি এনেকুৱাকৈ ইচ্ছা অনুযায়ী দি ওপৰত ডান অপশ্যন আছে, ডান অপশ্যনত ক্লিক কৰিব। ডানত ক্লিক কৰি দিলে আপোনাৰ ফটোখন ছেট হৈ যাব। তো ভিডিঅ'টো চাই লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং। লগ পাম অন্য এটা ভিডিঅ'ত। থেংক ইউ।